will be changed immediately. They will be the owner of 5-10 crores of property owner hoi jabo. Aru ekhini original manu. These are the people long back. Ta jati dharma borna swar kono kotha nai. We can just give them. Clear? Actionia potta ji khokole hereditary bas kori ase, who are legitimately in the actionia potta bisari uliai teolukor pa application loi settle. মই মিশন বসুন্ধৰাটোত এটা কথা মই এক্সপেক্ট কৰিম, ইয়াত কোনো জেনাৰেশনৰ কথা নাই, ইয়াত কোনো অৰ্গেনাইজ ল্যান্ড এনক্ৰোচমেন্টৰ কথা নাই। এই 3.5 লাখ মানুহক ভূমিৰ অধিকাৰ দিয়াটো, which is just the অত্যন্ত লো হ্যাঙ্গিং ফ্রুট। ইয়াত কোনো মণ্ডল নালাগে, কোনো লাট মণ্ডল নালাগে, একো নালাগে। সার্কেল অফিসার জানে গোটেইখিনিৰ লগত সংযোগ স্থাপন কৰি মাটি আনি পেলাই দি দিলে হল। আৰু এনেকে প্ৰচাৰ কৰিব লাগে যে ইয়াত দালালৰ কোনো ৰোল নাই, নহলে আকৌ তাত ওলাব যে মই কৰি দিম তোৰ কামটো। So it should be done unifiedly, transparently, without involvement of any middleman. This is the सबसे जितु मिशन বসুন্ধৰাৰ low hanging fruit আছে। Clear? Actionia potta ji khokole hereditary bas kori ase, who are legitimately in the actionia potta bisari uliai teolukor pa application loi settle. 3 number, actionia pottat moi asu kintu moi legally nai, moi belegor matit bohi asu, beleg mane 50 বছৰ পট্টাদাৰো আমি বিচাৰি নাপাওঁ। সেই মাটিখিনি আপোনালোকে তুৰন্ত গভৰ্নমেন্ট কৰি দিয়ক। গভৰ্নমেন্ট কৰাত অসুবিধা এইটো এই কাৰণে নাই, অৰিজিনেল পট্টাদাৰে যেতিয়া আমাক ল্যান্ডটো বেলেগক দি দিলে, that means he violated the norms of annual patta. সেইকাৰণে by a single order all circle officer can make those land government land, and once it is a government land, আজি বহি থকা মানুহজন যদি খিলঞ্জিয়া হয়, তেওঁৰ পৰা এখন এপ্লিকেশন লৈ নেক্সট SDLC তেওঁক মেডি পট্টা কৰি দিয়ে। অকনমান প্ৰসেস but not very tough. Tea plantation, it is a এটোটো কোনো কথাই নাই, খুব বেছি 150 200 500 এপ্লিকেশন আহিব, আপোনালোকে এটো ফটক কৰি দিয়ক 30 বিঘা, but not in forest land. We don't have right. VGR PGR you exercise that restraint. This criteria has to be fulfilled. ST hobo laibo, SC hobo laibo, refugee hobo laibo, displacementor manu hobo laibo, তেওঁলোকক কৰি দিয়ক। সরকারি ভূমির পট্টন, এটা আপোনালোকে জানে যে বহুত আমাৰ গাঁৱত মানুহ বহি আছে, বহুত কালৰ পৰা বহি আছে। মিশন বসুন্ধৰাটোত আমি আইসোলেটেড গভর্নমেন্ট ল্যান্ড রেগুলারাইজ করা কথা কোৱা নাই। এই ডিফারেন্সটো মনত ৰাখিব। যি গাঁও হিচাপে বাস কৰি আছে for 3 generation, the tribal has a very unique position in this mission Vasundhara period. After that নহয়, during this mission Vasundhara period they will be entitled for 50 বিঘাs of land. উজনি অসম আৰু উত্তৰ অসমত আমাৰ বহুত খিলঞ্জিয়াল যুৱকে চাহ খেতি কৰিছে। ফৰেষ্টৰ যিসকলে চাহ খেতি কৰিছে তেওঁলোকক আমি পট্টা দিব নোৱাৰো, because we cannot do it. But revenue landত যিসকলে স্পেশাল প্লান্টেশন কৰিছে অসমীয়া উদ্যমী যুৱ ল'ৰা, তেওঁলোকক আপোনালোকে এইবাৰে পট্টা দি শেষ কৰি দিয়ক। up to 30 বিঘাs of land we can give পট্টা। যদি দুজন ফ্যামিলিটো দুজন বিবাহযোগ্য ব্যক্তি আছে বা বিয়া কৰাইছে, দুজনক সেপাৰেট মেল দুজন ভাইক ককাইক কাউন্ট কৰি 60 বিঘা দি পেলাই আপোনালোকে লেঠাটো মাৰি দিয়ক। মিশন বসুন্ধৰা টুৰ লগে লগে আমি মিশন বসুন্ধৰা 1 সেৱা কেইটাও আমি প্ৰচাৰ কৰিম, ৰাইজে যাতে RTPS জৰিয়তে আবেদন কৰিব পাৰে আৰু সেই কেইটা সেৱাও আমি ডিসপোজ কৰি গৈ থাকিম। ফাৰ্স্ট অফ অল মাটিৰ খাজানা সংগ্ৰহৰ ক্ষেত্ৰত আমি মৌজাদাৰৰ যেটো ভূমিকা, সেই ভূমিকাটো আমি নোহোৱা কৰিব খুজিছো, because intermediary in government system
is not appreciated in this ease of doing kind of environment. মৌজাদাৰক আমি বেলেগ কাম দিম, এতিয়াও খাজানাৰ এটা কমিশন আমি তেওঁলোকক দি থাকিম, বাট মাটিৰ খাজানা মানুহে অনলাইন যোগে ই-গ্ৰাছত পে' কৰিব। মই কম